ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ ফ্ৰেণ্ডছ নামৰ এই পয়েমটোৰ এক্টিভিটি 6 পৰা সমাধান কৰি যাম। ইয়াৰ আগৰ ভিডিঅ'টোত এক্টিভিটি 5 লৈকে সমাধান কৰি দিছিলোঁ। সেই ভিডিঅ'টোৰ লিংক এই ভিডিঅ'টোৰ তলতে পাই যাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা কাৰণ তোমালোকৰ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। এক্টিভিটি 6 এটোত দিয়া আছে যে ৰিড দ্য ফলোইং লাইনছ ফ্ৰম দ্য পয়েম। তলতে পয়েমটোৰ পৰা এটা দুটা লাইন উঠাই দিয়া হৈছে, চ' সেইটো পঢ়িব দিছে। লিখা আছে যে দ্য স্কাই ইজ লাইক এ কাইণ্ড বিগ স্মাইল went sweetly over me. Here the poet uses a literary device called simile. ইয়াত মানে কবিগৰাকীয়ে লিটাৰেৰী ডিভাইচ ইউজ কৰিছে, ব্যৱহাৰ কৰিছে, যাক কোৱা হয় simile. Where the word like is used to compare. য'ত মানে like এই ৱৰ্ডটো ব্যৱহাৰ কৰিছে compare কৰিবৰ কাৰণে, অৰ্থাৎ তুলনা কৰিবৰ কাৰণে। The sky with the smile. কাৰ লগত? আকাশখনক হাঁহিটোৰ লগত তুলনা কৰিবৰ কাৰণে like এই ৱৰ্ডটো ব্যৱহাৰ কৰিছে, তাকে simile বুলি কোৱা হৈছে। A simile is a literary device to compare one thing with another of a different kind using like or as. এটা simile কি বুলি কৈছে? এটা লিটাৰেৰী ডিভাইচ যিটোক মানে তুলনা কৰিবৰ কাৰণে ব্যৱহাৰ কৰা হয়। এটা বস্তুৰ লগত আনটো বস্তুক তুলনা কৰিবৰ কাৰণে ব্যৱহাৰ কৰা হয় কি ইউজ কৰি পেলাই? লাইক অৰ এছ। লাইক এছ এই ৱৰ্ড ব্যৱহাৰ কৰি পেলাই। দিছ লিটাৰেৰী ডিভাইচ ইজ ইউজ টু মেক এ ডিছক্ৰিপশ্যন মোৰ ভিভিড। মানে এই লিটাৰেৰী ডিভাইচটো ব্যৱহাৰ কৰা হয় আৰু অলপ অধিক বৰ্ণনা দিবৰ কাৰণে, বিৱৰণ দিবৰ কাৰণে। তাৰপিছত ইয়াতে দিয়া আছিল ফাইণ্ড দ্য আদাৰ চিমিলি ইন দ্য পয়েম এণ্ড ৰাইট ইট ডাউন। আৰু পয়েমটোত পোৱা, আমি যিটো পয়েম পঢ়ি আহিলোঁ ফ্ৰেণ্ডছ, চ' তাত পোৱা আৰু যিবোৰ চিমিলি আছে তাতে সেইটো বিচাৰি আনি পেলাই ইয়াতে লিখিব দিয়া আছিল। আৰু এটা চিমিলি আছিল, সেইটো হ'ল এণ্ড কিছেছ মি আপন দ্য ফেচ লাইক মাদাৰ বিফ'ৰ বেড। সেইটো হ'ল এটা চিমিলি, সেইকাৰণে মই এটা লিখি দিছোঁ, তোমালোকেও লিখি ল'বা। তাৰপিছত বিটো চাইছোঁ লেটছ লাৰ্ণ এ ফিউ চিমিলিজ। অহা কি কৈছে আৰু কেইটামান চিমিলিৰ বিষয়ে শিকোঁ। মানে ইয়াতে 5টা দিছে। প্ৰথমটো দি আছে লাইক এ ব্ৰীথ অফ ফ্ৰেছ এয়াৰ। তাৰপিছত এজ পিয়'ৰ এজ স্ন'। তাৰপিছত দিয়া আছে লাইক এ ৰে অফ ছানশ্বাইন, মানে সূৰ্য ৰশ্মিৰ দৰে পোহৰ বা ৰশ্মি তেনেদৰে বুজাব। এজ ক'ল্ড এজ আইচ, মানে বৰফৰ দৰে কি হয়? ঠাণ্ডা। চ' ইয়াত এছ ব্যৱহাৰ কৰিছে, ক'ৰবাত লাইক ব্যৱহাৰ কৰিছে, তেনেদৰে চিমিলিবোৰ। এজ ব্ৰাইট এজ দ্য মুন, মানে জোনবাইটোৰ দৰে উজ্জ্বল। চ' ইয়াত এছ ব্যৱহাৰ কৰি পেলাই কৰিছে এইটো চিমিলি, তেনেদৰে ক'ৰবাত লাইক ব্যৱহাৰ কৰিছে। তাৰপিছত এক্টিভিটি 7টোত দিয়া আছে যে ৰিড দ্য পয়েমটো পঢ়িব দিছে কবিতাটো এণ্ড আণ্ডাৰলাইন দ্য ফলোয়িং ৱৰ্ডছ ইন দ্য পয়েম। আৰু এই ৱৰ্ডকেইটা আণ্ডাৰলাইন কৰিব দিছে, অৰ্থাৎ তলত আঁচ টানিব দিছে। স্কাই, ছানশ্বাইন, উইণ্ড তেনেদৰে দিয়া আছে। চ' এইবোৰ ৱৰ্ড তোমালোকে কবিতাটো পঢ়ি আণ্ডাৰলাইন কৰিবা তাতে। তাৰপিছত ইয়াতে এছ দুটা দিছে, ডাব্লিউ কিয় বুজাইছে? মানে এইটো কেপিটেল লেটাৰ, এইটো স্মল লেটাৰ, এইটো কেপিটেল লেটাৰ, এইটো স্মল লেটাৰ। তাৰপিছত কি কৈছে? দ্য পয়েট হেজ গিভেন দ্য স্কাই, দ্য ছানশ্বাইন এণ্ড দ্য উইণ্ড হিউমেন লাইক কেৰেক্টাৰ্ছ। মানে কবিগৰাকীয়ে কবিতাটোত যিখন আকাশ আৰু সূৰ্যৰ যি পোহৰ আৰু যি বতাহ, তাক মানুহৰ দৰে এটা কেৰেক্টাৰ দিছে। দ্য পয়েট হেজ ইউজ কেপিটেল লেটাৰ্ছ এট দ্য বিগিনিং অফ ইচ ৱৰ্ড জাষ্ট লাইক উই ইউজ দেম বিফ'ৰ আৱাৰ নেমছ। যেনেদৰে মানুহৰ নামৰ আগত, মানে বাইকৰ যিকোনো অংশতে যদি মানুহৰ নাম আহি যায়, তেতিয়া আমি তাত কেপিটেল লেটাৰ ব্যৱহাৰ কৰোঁ মানুহৰ নামৰ আগত। তোমালোকে লক্ষ্য কৰিবা সেইটো। চ' ঠিক তেনেদৰেই মানে কবিগৰাকীয়েও ইয়াক কি কৰিছে? এই লেটাৰবোৰৰ মানে এই ৱৰ্ডবোৰৰ আগত মানুহৰ দৰে মানে যিহেতু প্ৰকাশ কৰিছে, কেৰেক্টাৰ দিছে, সেইকাৰণে ইয়াক প্ৰত্যেকটো ৱৰ্ডৰ আৰম্ভণিতে কি কৰিছে? কেপিটেল লেটাৰ এটা মানে দিছে। চ' সেইটো কথা। তাৰপিছত ইয়াতে কি দিছে যে দ্য পয়েট গিভছ হিউমেন কোৱালিটিজ টু অবজেক্টছ এণ্ড এনিমেলছ এণ্ড মেক্স দেম হিউমেন লাইক। দিছ ইজ ন'ন এজ পাৰ্চনিফিকেশ্যন। ইয়াকে কি কোৱা হয়? পাৰ্চনিফিকেশ্যন। মানে যেতিয়া কবিয়ে কবিতা এটা লিখে, তেতিয়া কি হয়? যিকোনো বস্তুক, যিকোনো এটা অবজেক্টক বা জীৱ জন্তুক মানুহৰ দৰে কি কৰে? প্ৰকাশ কৰে মানে। তেতিয়া তাকে কি কোৱা হয়? পাৰ্চনিফিকেশ্যন বুলি। নাও ৰাইট দ্য
activities of the sky, the sunshine, and the wind that resemble human actions below the respective heading in the table. ইয়াতে খালি মানে কি ভাগ ভাগ কৰি দিয়া আছে the sky, আকাশ, the sunshine, wind. So ইয়াত কেনেদৰে কবিগৰাকীয়ে মানুহৰ যিটো একশ্যন তাক প্ৰকাশ কৰিছে এই মানে আকাশখনক কেনেদৰে মানুহৰ দৰে মানে প্ৰকাশ কৰিছে সূৰ্যৰ পোহৰক বতাহক সেইবোৰ এটা আমি লিখিব লাগিছিল the sky smiles kindly like a big smile. এটা ডাঙৰ হাঁহিৰ দৰে আকাশখন হাঁহিছে সেইটো bend sweetly over the poet তেনেদৰে সো মই ইয়াতে লিখি দিছোঁ তোমালোকে লিখি ল'বা এইবোৰ বেছি যদি মই বুজাই যাওঁ মানে ভিডিঅ'টো বেছি দীঘলীয়া হৈ যাব তাৰপিছত এইটো চাইছোঁ you have come across the word sunshine in the poem মানে কি কৈছে তুমি বা তোমালোকে কবিতাটো পঢ়োঁতে পাই আহিছা sunshine এই ৱৰ্ডটো ক'ত পয়েমটোত there are many words that begin with the word sun তাৰ উপৰি বহুত তেনেকৈ ৱৰ্ড আছে যিটো মানে সানৰে আৰম্ভ হয় আৰম্ভণিটো সান let's read a few of them তাৰে ভিতৰত কেইটামান পঢ়ো আহা বুলি কৈছে ইয়াত sun the screen so sun screen হৈ গ'ল sun এটা গ্লাছ so sun glass হৈ গ'ল sun light so sun light হৈ গ'ল sun flower so sun flower হৈ গ'ল তেনেদৰে now add words to rain to make new words এতিয়া rainৰ লগত আৰু কিছুমান ৱৰ্ড এড কৰিব দিছে যেটো মানে নতুন ৱৰ্ড গঠন কৰিবৰ কাৰণে সো এটা ৰেইনৰ লগত যদি আমি বো লগাই দিওঁ সো ৰেইন বো হ'ল ৰেইনৰ লগত যদি আমি কোট লগাই দিম সো ৰেইন কোট হৈ গ'ল ঠিক তেনেদৰে ৰেইনৰ লগত যদি আমি ড্ৰপ লগাই দিম ৰেইন ড্ৰপ হৈ যাব ৰেইনৰ লগত যদি ফল লগাই দিম ৰেইন ফল হৈ যাব তেনেদৰে ৰেইনবো মানে হ'ব ৰামধেনু ৰেইন কোট তোমালোকে জানাই মানে বৰষুণ দিলে পৰিধান কৰে ৰেইন ড্ৰপ বৰষুণৰ টোপাল ৰেইন ফল বৰষুণ পৰাটো কয় তাৰপিছত 9টো চাইছোঁ let's make as many words as we can form the letters in the grid without repeating letters and write in the given spaces one is done for you এটা আমাৰ কাৰণে কৰি দিয়া আছিল ইয়াতে FUN ইয়াৰ পৰা মানে এই আখৰবোৰ ব্যৱহাৰ কৰি লেটাৰবোৰ ব্যৱহাৰ কৰি আমি ৱৰ্ড লিখিব লাগিছিল যিমান পাৰো মানে সো ইয়াত কিন্তু ৰিপিট কৰিব দিয়া নাছিলে তথাপিও এটা কৰাই হৈছে বাৰু সানত SUN ইয়াত আছে সান মানে সূৰ্য তাৰপিছত ৰান ফাৰ মানে বহুত দূৰ এছ যেনেদৰে এন এটা তেনেদৰে ফেন কি হয়তো ফেনটো আমি জানোৱে গৰমত চলাওঁ তাৰ উপৰিও এই ৱৰ্ডটোৱে বুজায় কি অনুৰাগী তেনেদৰে তাৰপিছত দিছে যে লেটছ লাৰ্ণ সাম গ্ৰামাৰ অহা অকণমান গ্ৰামাৰ শিকোঁ ইয়াতে এক্টিভিটি 10ৰ এটো দিয়া আছে ৰিড দ্য ফ্ৰেজ ৰিটেন ইন দ্য কাৰ্ড ইয়াতে এটা ফ্ৰেজ দিয়া হৈছে কাৰ্ডত এইটো পঢ়িব দিছে এ কাইণ্ড বিগ স্মাইল বুলি লিখা আছে এটা মানে দয়ালু ডাঙৰ হাঁহি here the adjective kind is placed before the adjective big ইয়াতে কি কৰিছে যেটো কাইণ্ড adjective হেতু adjective bigৰ আগত ব্যৱহাৰ কৰিছে kind to এটা adjective আৰু big to এটা adjective when more than one adjective is used before a noun যেতিয়া এটা নাউনৰ আগত এটাতকৈ বেছি adjectiveৰ ব্যৱহাৰ কৰা হয় the adjectives are placed in a particular order adjectiveবোৰক এটা মানে বিশেষ ভাবে প্লেস কৰা হয় স্থান দিয়া হয় let's learn the order of adjectives which we usually use আমি সাধাৰণতে ব্যৱহাৰ কৰা কিছুমান adjectiveৰ বিষয়ে শিকো আহা বুলি কৈছে ইয়াতে টেবুল এখন দিয়া হৈছে ইয়াতে order 1 2 3 4 5 এনেকৈ দিয়া আছে repeating to example opinionত kind তাৰপিছত to size weak তেনেকৈ এইবোৰ দিয়া আছে সো ইয়াতে কিবা কৰিব লাগিছিল বিটো দিয়া আছে যে the order of adjectives in the following sentences is not correct read the sentences ইয়াতে মানে সেন্টেন্সবোৰ দিয়া হৈছে ইয়াত মানে সঠিকভাৱে বহুৱা নাই সো এটো আমি কোনটো আগত কোনটো পিছত হেতু আমি কৰিব লাগিব এটা so now rewrite the sentences by placing the adjectives in the right order ইয়াত মানে সঠিক স্থানত বহাব লাগিছিল সো তেনেদৰে মই বহাই দিছো মই পঢ়ি নাথাকো আৰু তোমালোকে পঢ়ি লবা সো মই যেনেদৰে ইয়াতে লিখি দিছো তোমালোকেও লিখি লবা সো ছাত্ৰীসকল আজি এই ভিডিঅ'টোত মই তোমালোকক এক্টিভিটি 10 লৈকে সমাধান কৰি দিলো এই লেসনটোৰ অন্য এক্টিভিটি সমূহৰ ভিডিঅ'বোৰ এই ভিডিঅ'টোৰ তলতে
পাই যাবা চ' লিংকত ক্লিক কৰি চাই ল'ব পাৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা